সকলোকে নমস্কাৰ জনাই বৰষুণমুখৰ এটি ৰাতিপুৱা আজি আমি যাত্ৰা কৰিবলৈ ওলাইছোঁ হায়দৰাবাদৰ সমীপৰ ৰেলৱে ষ্টেচন সেকেন্দ্ৰাবাদ অভিমুখে। এয়া আমাৰ বঙাইগাঁও চহৰৰ ৱৰ্ল্ডৰ টপ লেভেলৰ ইঞ্জিনিয়াৰে বনোৱা ফ্লাইঅভাৰখন অতিক্ৰমি গৈ আছোঁ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন অভিমুখে। আৰু এয়াই হৈছে আমাৰ চিৰপৰিচিত নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন। এয়া ট্ৰেইনৰ আগমন আৰু প্ৰস্থানৰ সময়সূচী। পিছে আমাৰ ট্ৰেইনখনৰ কোনো খা খবৰ নাই ইয়াত। 5খন ব্লেডেৰে সৈতে ইমান ডাঙৰ ফেন। মোৰ ভিডিঅ' চাই থকা বাইদেউগৰাকীক বিদায় জনাই আগবাঢ়িছোঁ প্লেটফৰ্ম নম্বৰ 1A লৈ বুলি। আমাৰ ট্ৰেইন হেনো আহিব প্লেটফৰ্ম নম্বৰ 1A। তো আমি ৰখি আছোঁ এতিয়া প্লেটফৰ্ম 1A। কিমান সময় পিছত আহিব ট্ৰেইন নাজানো, আৰু এয়া আহি গ'ল ট্ৰেইন। সম্পূৰ্ণ 25 আৱাৰ্ছ লেট কৰি চলা এইখনেই হৈছে আমাৰ 07047 ডিব্ৰুগড় সেকেন্দ্ৰাবাদ স্পেচিয়েল। AC 3 টায়াৰৰ কেমোফ্লজ ইকুৱেলছ টু 1340 আমাৰ ছিট নাম্বাৰ। এয়া উঠিবলৈ লৈছোঁ ট্ৰেইনত। এতিয়া 10:10 আৰু এতিয়াহে ট্ৰেইন যাব। এয়া চলিছে নিউ বঙাইগাঁও ষ্টেচন এৰিলোঁ। যাত্ৰাৰ আৰম্ভণিতে খাই লৈছোঁ এয়া গাহৰি মাংসৰে সৈতে অকণমান শুদ্ধ পানী, আৰু এইফালেও পানী, বাহিৰতো পানী, ভিতৰতো পানী, চাৰিওফালে পানীয়ে পানী। প্ৰায় 2 ঘণ্টা যাত্ৰা কৰি পালোহি নিউ আলিপুৰদুৱাৰ জংচন। অকণমান ট্ৰেইনৰ ভিতৰখন দেখুৱাইছোঁ। ক্ষীৰা বেচিবলৈ আহিছে। আবেলি সময়ত পালোঁ কিষাণগঞ্জ জংচন। কিষাণগঞ্জ এৰি গৈ আছোঁ পথাৰৰ মাজে মাজে। জয়াল নিশা এনেদৰে ৰখাই থৈছে আমাৰ ট্ৰেইন। নাজানো কি ষ্টেচন, কোন জেগা, একো নাজানো আমি। সৌৱা লিখা আছে ছাজেশ্যনছ কমপ্লেইন বক্স এভেইলেবল উইথ গাৰ্ড পেণ্ট্ৰি কাৰ। পিছে এইখন ট্ৰেইনত পেণ্ট্ৰি কাৰটো নায়েই, গাৰ্ডৰো আটা পাতা নাই। নাজানো এই দৰ্জাখন কিমান দিনৰ পৰা বেয়া হৈ আছে। 139ত কল কৰিলোঁ কিন্তু একো সদুত্তৰ নাপালোঁ। তিতা মিঠা অনুভৱ বুটলি এয়া পালোঁ মালদা টাউন। ভিউৱাৰ্ছ দেখিছে এয়া টেংকত পানী নাই। নামিছোঁ মালদা ষ্টেচনত। মালদাৰ সোৱাদহীন বিৰিয়ানী আৰু মছালেদাৰ চিকেন আৰু ঘৰৰ পৰা অনা ৰুটি, এইবোৰ ইয়াকে খাই ৰাতি আজি থাকিব লাগিব। লেট্ৰিনৰ অৱস্থা চাওক কিমান লেতেৰা। ইয়াৰ পৰাই পঁইতাচোৰা ওলাই গোটেই কোচটোত ঘূৰি থাকে। মানুহবোৰে শুইছে, মই ঘূৰি আছোঁ ফেঁচাৰ দৰে। নিশাৰ ষ্টেচন, আকৌ জয়াল পৰিৱেশ। আন্ধাৰ প্লেটফৰ্মত মই আৰু মোৰ পিছপিনে ট্ৰেইন। (2023) চনৰ 2 জুন তাৰিখে বালেশ্বৰ ষ্টেচনৰ সমীপতেই সংঘটিত হৈছিল কৰমণ্ডল এক্সপ্ৰেছ আৰু SMVT বাংগালুৰু হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ ট্ৰেইনৰ মাজত দেশ জোকাৰি যোৱা ৰেল দুৰ্ঘটনা। চৰ ষ্টেচন 10 মিনিট আগৰ পৰাই ট্ৰেইনখন ইয়াত ৰখি আছে। সৌৱা আকাশী ৰঙৰ কোচবোৰ কি কোচ কোনোবাই জানিলে কমেণ্ট বক্সত জনাই যেন। You've been
বিস্তীৰ্ণ পথাৰ অনুভৱ কৰি আছোঁ পৃথিৱীখন কিমান বিশাল কি ষ্টেচন এইটো Kula Road যাত্ৰাৰ দ্বিতীয়টো সন্ধিয়াত পালোহি খুৰ্দা ৰোড জাংচন খুৰ্দা ৰোডৰ বিখ্যাত চামোচা এয়া দ্বিতীয়টো নিশাৰ যাত্ৰা দ্ৰুত গতিত আগবাঢ়ি আছোঁ ছেকেন্দ্ৰাবাদ অভিমুখে ব্ৰহ্মপুৰ ষ্টেচন এয়া ফুড অন ট্ৰেক এপৰ পৰা অৰ্ডাৰ কৰিছিলোঁ খানা আজি ৱাছৰুমত কোনোবাই চাগে বিড়ি টানি আছে এতিয়া এয়া পালোঁ পালাচা ষ্টেচন বাহিৰলৈ চাই চাই এটা কথা মনত পৰি গ'ল সেই যে সৰুতে পঢ়িছিলোঁ টুকুলা পাহাৰ পকুৰা মাটিয়ে শিশুৰ মন কঠুৱা কৰে গছ গছনিৰ সেউজী শোভাই শিশুৰ মনলৈ উল্লাস আনে আজি আবেলিহে পাম ছেকেন্দ্ৰাবাদ ষ্টেচন क्या बोलो कुछ नहीं हम मेरा मत অনুৰোধ কৰিছোঁ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মানুহবোৰ বৰ হৈ গৈছে আৰু মই ভিডিঅ' বনাই আছোঁ সৰু ষ্টেচন চিটিয়ালা পাৰ কৰিলোঁ এই লোকেল ট্ৰেইনখনৰ কাৰণে ইমান দেৰি আমাৰ ট্ৰেইনখন ৰখাই আছে নাজানো কি ষ্টেচন এইটো সোমাইছোঁহি তেলেংগানাত মানুহবোৰ ৰেডি হৈ আছে নামিবৰ কাৰণে আৰু এয়া পালোঁ ছেকেন্দ্ৰাবাদ ষ্টেচন হায়দৰাবাদলৈ কিয় আহিছোঁ কি কৰিম সকলোবোৰ ভিডিঅ' পাব মোৰ মিছেছৰ ইউটিউব চেনেলত তলত ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাই ল'ব ভিউৱাৰ্ছ এয়াই হৈছে ছেকেন্দ্ৰাবাদ ষ্টেচন আজিৰ ব্লগটো ইমানতে শেষ কৰিব ওলাইছোঁ জয় অসম জয় হিন্দ